আমাৰ অঞ্চলত আজি 5টা নিৰ্বাচনী সভা মই এটেণ্ড কৰিছোঁ আৰু প্ৰত্যেকটো সভাত স্বতঃস্ফূৰ্ত ৰাইজ ওলাই আহিছে। মিলন বাজাৰতো বহুত মানুহ ওলাই আহিছে আৰু এইটো মাইনৰিটি অধ্যুষিত অঞ্চল। এই অঞ্চলত আগৰ BPFৰ সময়ত ৰাস্তা ঘাট হোৱা নাই, বিভিন্ন কাম কাজবিলাক হোৱা নাই, সেইটো লৈ পেলাই আজি ৰাইজে বহুত চিন্তিত আছে। মই আমাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ যে অহা অনাগত দিনত যেনেকৈ আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ, অনাগত দিনত এই অঞ্চলৰ উন্নয়নৰ কাম কাজবিলাকো আমি কৰিম। আৰু আজি মাইনৰিটি ৰাইজ বহুত সন্তুষ্ট হৈছে, কাৰণ বড়োলেণ্ডত শান্তি হৈছে। আগৰ 2020 চনত BPFে এই অঞ্চলত UPPL চৰকাৰ আহিলে মাৰিব, কাটিব, ঘৰ জ্বলাব তেনেকা বুলি কৈ আছিলে। কিন্তু আজি যেতিয়া শান্তি ঘূৰি আহিল, চবে ভাল পাইছে, চবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু দতমা সমষ্টিত বিপুল ভোটত আমি জয়যুক্ত হ'ম। হাৰাৰ কোনো কথা নাই, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে, হাৰাৰ কি কথা আছে। এইবাৰতো BPFে দতমা মাত্ৰ নহয়, কোকৰাঝাৰত নীল হ'বলৈ গৈ আছে। আমাৰ অঞ্চলত আজি 5টা নিৰ্বাচনী সভা মই এটেণ্ড কৰিছোঁ আৰু প্ৰত্যেকটো সভাত স্বতঃস্ফূৰ্ত ৰাইজ ওলাই আহিছে। মিলন বাজাৰতো বহুত মানুহ ওলাই আহিছে আৰু এইটো মাইনৰিটি অধ্যুষিত অঞ্চল। এই অঞ্চলত আগৰ BPFৰ সময়ত ৰাস্তা ঘাট হোৱা নাই, বিভিন্ন কাম কাজবিলাক হোৱা নাই, সেইটো লৈ পেলাই আজি ৰাইজে বহুত চিন্তিত আছে। মই আমাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ যে অহা অনাগত দিনত যেনেকৈ আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ, অনাগত দিনত এই অঞ্চলৰ উন্নয়নৰ কাম কাজবিলাকো আমি কৰিম। আৰু আজি মাইনৰিটি ৰাইজ বহুত সন্তুষ্ট হৈছে, কাৰণ বড়োলেণ্ডত শান্তি হৈছে। আগৰ 2020 চনত BPFে এই অঞ্চলত UPPL চৰকাৰ আহিলে মাৰিব, কাটিব, ঘৰ জ্বলাব তেনেকা বুলি কৈ আছিলে। কিন্তু আজি যেতিয়া শান্তি ঘূৰি আহিল, চবে ভাল পাইছে, চবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু দতমা সমষ্টিত বিপুল ভোটত আমি জয়যুক্ত হ'ম। হাৰাৰ কোনো কথা নাই, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে, হাৰাৰ কি কথা আছে। এইবাৰতো BPFে দতমা মাত্ৰ নহয়, কোকৰাঝাৰত নীল হ'বলৈ গৈ আছে।